নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। যিহেতু বন বিভাগৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে, বিট অফিচাৰ আৰু এছিষ্টেণ্ট বিট অফিচাৰ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, চিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা ধৰণৰ দিয়া আছে, সকলো তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে, বিট অফিচাৰ আৰু এছিষ্টেণ্ট বিট অফিচাৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025 এতিয়া ডিটেইলছটো হৈছে, অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্ট, পোষ্ট নেম হৈছে ফৰেষ্ট বিট অফিচাৰ আৰু এছিষ্টেণ্ট বিট অফিচাৰ। টোটেল পোষ্ট আপোনালোকে ইয়াত 691 মানে 691টা পোষ্ট দেখিবলৈ পাব। এপ্লাই মোডটো আপোনালোকে এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰা লিংক দিম, তাতে গৈ আপুনি এপ্লাইসমূহ কৰি ল'ব পাৰিব। এতিয়া বয়সৰ সময়সীমা ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ মিনিমাম এজটো 18 বছৰ হ'ব লাগিব, মেক্সিমাম আপুনি 30 বছৰলৈকে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিহেতু 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ চিলেকশ্যনসমূহ লাভ কৰিব। SC ST কেণ্ডিডেট হ'লে 5 বছৰকৈ এজ চিলেকশ্যন লাভ কৰিব, আৰু OBC কেণ্ডিডেট হ'লে আপুনি 3 বছৰকৈ এজ চিলেকশ্যন লাভ কৰিব পাৰিব। এতিয়া এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ যিটো জেনেৰেল আৰু OBC কেণ্ডিডেট আছে তেওঁলোকে 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। যিসকল SC ST কেণ্ডিডেট আছে তেওঁলোকেও 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। পে'মেণ্টটো আপোনালোকে অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব লাগিব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব লাগিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ মিনিমাম 12 পাছ কৰিব লাগিব, তেতিয়াহে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব, আবেদন কৰাৰ সময়ত আপোনাৰ ডকুমেণ্টসমূহ কি লাগিব আগতীয়াকৈ যোগাৰ কৰি ল'ব। যিহেতু আধাৰ কাৰ্ডটো লাগিব আপোনালোকৰ, 10ম শ্ৰেণীৰ উত্তীৰ্ণ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব, যিটো 10 পাছ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব। ৰেজিষ্টাৰ্ড এটা মোবাইল নাম্বাৰ লাগিব, যিটো আপোনাৰ বৰ্তমান চলি আছে। ইমেইল ID লাগিব আপোনাৰ, পাছপৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব। কাষ্ট চাৰ্টিফিকেটখন আপোনাৰ চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট হ'ব লাগিব, কোনো ষ্টেট কাষ্ট চাৰ্টিফিকেট হ'লে নহ'ব। ইয়াতে আপুনি চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট দিব লাগিব। যিহেতু এইটো অল ইণ্ডিয়া জব হয়, আপুনি ইয়াতে চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট দিব লাগিব। ইয়াতে বয়সৰ প্ৰমাণপত্ৰৰ কাৰণে আপুনি মেট্ৰিকৰ মাৰ্কশ্বিটখন লগতে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটো দিব পাৰিব। আৰু কি ডকুমেণ্ট লাগিব অফিচিয়েল নটিফিকেশ্যন লিখা আছে, আপুনি নিজেও চেক আউট কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত মই নটিফিকেশ্যনৰ লিংক আৰু এপ্লাই লিংক দিম, তাতে গৈ আপুনি চেক আউটসমূহ কৰি ল'ব পাৰিব। যদি আপুনি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনাৰ ষ্টাৰ্টিং ডেটটো আপোনাৰ 6 জুলাই তাৰিখৰ পৰা, যিহেতু পোষ্টসমূহত এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লগতে আপোনাৰ লাষ্ট ডেটটো আছে 5 আগষ্টৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।